ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়া বোৱাৰী পৰিস্মিতা। সকলোলৈকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আজি মই মোৰ প্ৰেগনেঞ্চিৰ ষ্টৰিটোৰ বিষয় লৈ আহিছোঁ। কাৰণ এতিয়া হয়তো নতুন প্ৰজন্ম হয়তো কিছুমান প্ৰেগনেণ্ট হৈ আছে বা কিছুমান মোৰ ছোৱালী 13 বছৰ হৈ আছে। কি মানে কেয়াৰ ল'ব লাগে, কি মানে হয় বা কেনেকুৱা ধৰণৰ মানুহৰ হয় সেইটো বিষয়ে ক'ম। মোৰ লগত হোৱাখিনিয়ে ক'ব বিচাৰিছোঁ। কাৰণ মই মোৰ প্ৰেগনেণ্ট সময়ত মই মেক্সিমাম 3 মাহলৈকে একোৱে গম পোৱা নাছিলোঁ। আৰু তেতিয়া মই ইমান নিজকে কেয়াৰ ল'বও পৰা নাছিলোঁ। 3 মাহলৈকে মই একো গম পোৱাই নাই। বাট যেতিয়া 4 মাহ হ'বলৈ আৰু 10-15 দিন বাকী আছে তেতিয়া মই গম পাইছোঁ। মোৰ লক্ষণ আছিলে, মোৰ বেছি লক্ষণ নাই। মোৰ খালি মুখৰ পৰা থুই ওলায়ে থাকিবলৈ আৰু অলপ টোপনি লাগে, ভাগৰ লাগে তেনেকুৱা। কিন্তু মই অনুভৱেই কৰিব পৰা নাছিলোঁ। কিন্তু মই ভাবিছোঁ মোৰ বাঢ়ে সেইকাৰণে চাগে এনেকুৱা হৈছে। কিন্তু হ'লেও মোৰ মানে মনলৈ সেইটো ধান্দা অহা নাই যে মই চেক কৰিব লাগে বা কিবা এটা বুলি, একো হেৰি নাই। তাৰপৰা 4 মাহ সোমাবলৈ 10-15 দিন বাকী থাকোঁতে মই তেতিয়া চেক কৰিছিলোঁ। সোমবাৰ দিনা আছিলে। সোমবাৰ দিনা মই মৰ্ণিঙত 5:30-6টামান বজাত চেক কৰিছোঁ। তেতিয়া পজিটিভ আহিছে। তাৰপৰা প্ৰেগনেণ্ট সময়ত মানুহে যিমানেই ডাক্তৰৰ দৰৱ বা ডাক্তৰৰ ঔষধ ব্যৱহাৰ নকৰক, ঘৰতো কিছুমান যত্ন ল'ব লাগে। সেউজীয়া শাক পাচলি খাব লাগে। মেইন পইণ্ট হৈছে কচুথুৰ বগাটোতকৈ ক'লাটো বহুত ভাল। ক'লাটোৱে খাব লাগে। ক'লাটো খালে ডাক্তৰে দৰৱ চৰৱ যিমান দিছে তাৰ 100% কচুথুৰটোৱে কৰে। আৰু বেবীটোৰ কাৰণেও ভাল। তাৰপৰা মই কচুথুৰ মোৰ ছোৱালী জন্ম হোৱা 8 মাহলৈকে মই মানে মেক্সিমাম কচুথুৰেই খাইছোঁ। তাৰপৰা আৰু এটা কথা, শুকান ভাত কেতিয়াও নাখাব। লাগিলে আৰু ভাত সৰহকৈ নাখাব। লাগিলে দিনটোত আপুনি 5 বাৰ খায় বা 6 বাৰেই খাওক, অলপকৈ খাব। তাৰপৰা আৰু এটা কথা, এই ভিডিঅ'টো কেৱল মাত্ৰ মহিলাৰ কাৰণে। প্লিজ পুৰুষসকলে চাই যাতে বেয়া কমেণ্ট নকৰে আৰু বেয়াকৈ একো নাভাবে। হয়তো কাৰোবাৰ পত্নী হয়তো প্ৰেগনেণ্ট হৈ থাকিব পাৰে, সেইকাৰণে কৈছোঁ। আৰু কিছুমান এনেকুৱা আছে, মানে ধৰক নৰ্মেলৰ কথা কৈছোঁ মই। মোৰ ক্ষেত্ৰত মই যেতিয়া ছোৱালী জন্ম হওঁতে মইতো আৰু পানী বহুত খাব লাগে। ৰাতিপুৱা খাব লাগে আৰু পূৰা ভালকৈ খাব লাগে পানীটো। কাৰণ মেইন হৈছে পানীটো। আৰু পানীটো খাব লাগে। আৰু আপোনালোকে পানী হওক বা কিবা হওক, এনেকৈ জ্বলা আৰু চোকা বেছি খাব নালাগে। নিমখটোৱে মানুহৰ মানে তেজটো পনীয়া কৰে। আৰু সেইটো সময়ত মহিলাসকলৰ সেইটো সময়ত তেজটো বহুত পনীয়া হৈ যায়। সেইকাৰণে নিমখটো একেবাৰে খাব নালাগে। আৰু টেঙাৰ ভিতৰত আপুনি কাজি নেমুটো খাব পাৰে অলপ। মই তেনেকৈ খাইছিলোঁ। আৰু বেছিকৈ মোৰ প্ৰেগনেণ্ট সময়ত মোৰ ইমান ভাত চাত খাব মন নাযায়। খালি আলু ভাজি খাব মন যায়। আলুৱে ভাজি খাইছিলোঁ প্ৰায়। তাৰপৰা পানী খাব পাৰে। তাৰপৰা হৰলিক্স ডাক্তৰে যিটো দিয়ে আৰু সেইটো খাব। কিন্তু ডাক্তৰে যিমানেই দৰৱ নিদিয়ক, যিমানেই যি নকৰক, আপুনি ঘৰত নিজেও কেয়াৰ ল'ব লাগিব। ক'লা কচুথুৰটো আপুনি মেক্সিমাম খাব পাৰিলে বহুত ভাল। বগাটোতকৈ ক'লাটো বহুত ভাল। সেইটো কাৰণে, কাৰণ ডক্তৰতকৈতো আমি ওপৰ নহয়, কাৰণ ডক্তৰেতো ভালেই কৰিব। তথাপিতো ঘৰত যিখিনি মানে নিজে কেয়াৰ ল'ব পাৰে সেইটো কথা কৈছোঁ মই যিখিনি মানে মই কেয়াৰ লৈছিলোঁ মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত, সেইটো কাৰণে। আৰু একচুৱেলি এটা সন্তানৰ ভাল সুস্থ হোৱা বা সবল হোৱাটো নিজৰ লগত কথা। নিজে খোৱা বোৱাটো ভালকৈ ৰাখিব লাগিব। আৰু আপুনি একেবাৰে ভোক গুচাই ভাত কেতিয়াও নাখাব। কাৰণ মানে মাহঁতে কোৱা শুনো আৰু, যদি সৰহকৈ ভাত খোৱা হয় মানে গাটো গধুৰ লাগে আৰু একো কৰিব মন নাযায়, তেনেকুৱা হয়। সেইটো কাৰণে অলপ ভাত খাব।
বেছিকৈ খালে কি হয়, উশাহটো ল'ব প্ৰব্লেম হয় বা খোজকাঢ়িব মন নাযায়, টোপনি ধৰে, ভাগৰ ধৰে। সেইকাৰণে অলপ অলপ খালে মানে নিজৰ সন্তানটো মানে তাত পূৰা ফ্ৰী পাব ঘূৰিবলৈ মেলিবলৈ। সেইকাৰণে অলপ অলপ খাব, লাগিলে 4-5 বাৰ খাব, একো আপত্তি নাই। মোৰ ক্ষেত্ৰত তেনেকুৱাই হৈছিলে, মই তেনেকৈয়ে খাইছিলোঁ। আৰু তাৰপৰা এটা কথা, পঞ্চমীত যেতিয়া খাব, পঞ্চমীত খোৱাৰ পাছত আপুনি পঞ্চমীতটো মানে কিয় দিয়ে, মানে জীৱটো মানে হেৰি হ'ব, জীৱটো উদগতি হ'বৰ কাৰণেহে। জীৱটোৱে মানে ভালদৰে তেতিয়াৰ 5 মাহৰ পৰা জীৱটোৱে লৰচৰ কৰিব পাৰে বা মানে অনুভৱ কৰিব পাৰে মানুহে, মাইকী মানুহে। সেইটো কাৰণে। আৰু পঞ্চমীত খোৱাৰ পাছত আপুনি সন্তান জন্ম হোৱালৈকে আপুনি যদি হয়তো পঞ্চমীত মানে পায়সটো আপুনি যদি ঘৰত বনায়ো খায় অলপ অলপকৈ 5 মাহৰ পৰা, তেতিয়া সেইটোও ভাল, সেইটোও খাব লাগে। এইটো নিয়মমতে বনাই খাবই লাগে 5 মাহৰ পৰাহে। তাৰপৰা আপুনি তেনেকৈ খাব পাৰে। আৰু ৰাতি ভুলতো গাখীৰ নাখাব, ৰাতি গাখীৰ খালে বহুত বেয়া। মাহঁতে কোৱাটোহে শুনিছোঁ, মই তেনেকৈয়ে মানিছিলোঁ। আৰু মোৰ ক্ষেত্ৰত মই একো প্ৰব্লেম নাপালোঁ। ছোৱালী মানে গাত থকাৰ পৰা মোক অকণো কষ্টই নিদিলে আৰু অকণো কষ্টই নাপালোঁ। তাৰপৰা মই যেতিয়া 5 মাহত মই আল্ট্ৰাচাউণ্ড কৰিব গৈছিলোঁ, তেতিয়া মোৰ মানে ডাক্তৰে ক'লে যে আপোনাৰ বেবীটো ৱেইটটো বহুত কম হৈ আছে, মেক্সিমাম 14 গ্ৰাম হৈ আছে মোৰ। তাৰপৰা তেতিয়া মই লখিমপুৰ মিড টাউনত দেখাইছিলোঁ, মিড টাউনতে মানে আল্ট্ৰাচাউণ্ড কৰিছিলোঁ মই। তেতিয়া ডাক্তৰে বহুত মানে দৰৱ, পিল আৰু সৰু সৰু পাকেট কিবা পানীত গুলি খাব দিয়ে, সেইটো কিবা নামটো পাহৰিলোঁ মই, তেনেকৈ দিছিলে। আৰু তাৰ ৱেইটটো কম হোৱাৰ কাৰণে মোক বেজি দিছিলে আৰু পিল, টেবলেট কিবাকিবি এইবোৰ মানে ঢেৰ দিছিলে মোক খাবলৈ। ডাক্তৰক দেখায়ে সেইটো কৰিব। কিন্তু যেতিয়া তাতে ডাক্তৰে কৈছে, আমি যিমানেই দৰৱ দিলেও বা আমি দৰৱটো দিবই লাগিব, কাৰণ ডক্তৰেতো দৰৱ সেইটো দিবই লাগিব কিবা এটা দিগদাৰ হ'লে। কিন্তু দৰৱৰ উপৰিও মাকে নিজৰ ঘৰতে যত্ন ল'ব। তেতিয়াৰ পৰা মই মানে ৰেগুলাৰ একদম কচু থুৰ আৰু ঢেকীয়া, বন পাচলি তেনেকৈয়ে মানে মই ভাত খাইছিলোঁ। আৰু দিনটোত মই অলপ অলপকৈ, বেছি নহয়, 6-7বাৰকৈ তেনেকৈ খাইছিলোঁ। তাৰপৰা তেনেকৈ তেতিয়া 7 মাহত মই আল্ট্ৰাচাউণ্ড কৰিব গৈছিলোঁ, 1 কেজি কিমান গ্ৰাম আছিলে। তাৰপৰা 8 মাহতো গৈছিলোঁ, 8 মাহতো তেনেকৈ হেৰি হৈছে। কিন্তু তেতিয়া মই যেতিয়া নিজে মানে ঘৰতে অলপ হেৰি ল'লোঁ, কেয়াৰ ল'লোঁ, ইটো সিটো খোৱাৰ পৰা ধৰি, তাৰপৰা তেতিয়া একদম হেৰি হ'ল। তাৰপৰা মই মানে 9 মাহ সোমাইছিলে মোৰ, ডাক্তৰে ডেটৰ মতে মোৰ বহুত মানে উল্টা পুল্টা হৈ গ'ল, খেলি মেলি হৈ গ'ল। একচুৱেলি খেলি মেলি হোৱাৰ কাৰণে মোৰ ডেট কেইবাটাও দিছিলে, 8-9টা ডেট দি আছে। মিড টাউনত দেখাইছিলোঁ, মিড টাউনৰ ডাক্তৰে মানে মোৰ মানে অকণমান কিবা এটা প্ৰব্লেম হ'লে মানে ভয় লাগে নিজকে, বা কিবা হৈছে, কেলৈ বা হৈছে বুজিও নাপাওঁ পটককৈ। সেইটো কাৰণে মই 9 মাহ সোমাইছে। আৰু ডাক্তৰৰ ডেটৰ মতে মোৰ 9-10 দিন থাকোঁতে মই লখিমপুৰত মানে মোৰ হাজবেণ্ডৰ ঘৰৰ খুৰাহঁত তাত থাকে ৰুমত, সেই তাত থাকে। কাৰণ মই ভাবিছিলোঁ তাত মেডিকেল ওচৰত হয় আৰু পটককৈ ডাক্তৰ তাতে পাম ভালকৈ, সেইটো কাৰণে মই তাত গৈছিলোঁ। তাৰপৰা তাত মই 21-22 দিনমান থাকিলোঁ। তাতে মই আল্ট্ৰাচাউণ্ড কিবা এটা কৰিছিলোঁ। কিন্তু মই চিজাৰিন কৰিবলৈকে গৈছিলোঁ, কাৰণ ডেটটো 3-4টা ডেট ইমানেই পাৰ হৈ গৈছে, ভয় লাগি গৈছে কি হৈছে বা। কিন্তু মই চিজাৰিন কৰা মুডত একেবাৰে নাই, মই চাৰ্জাৰী কৰিবলৈ মই একেবাৰে মন নাই চিজাৰিনটো। কাৰণ চিজাৰিনটো মানে বহুতে কয় চিজাৰিনটো কৰিলে বহুত কষ্ট হয়, বহুত মানে এইবোৰ কৰি পোৱা নাই। আৰু মই কৰিব গৈছিলোঁ মেডিকেল, কিন্তু কিছুমান দৃশ্য দেখি পেলাই। আৰু চিজাৰিন কৰিলে কি হয়, 3 দিনেই হওক বা 7 দিনেই হওক, সেইটো পেলাই থৈ দিব। নিজৰ সন্তানক কেতিয়াও নিজেই গাখীৰ খুৱাব নাপাওঁ বা নিজে ল'বলৈ নাপাওঁ, সেইটো আৰু মানে ক'বলৈ বাকী নাই। সেইটো কাৰণে মই এটাই ধান্দা, মই নৰ্মেলেই কৰিম। তাৰপৰা থকাৰ পাছত মই গুচি আহিলোঁ। সেইদিনাখনি তাৰপৰা মই ডিচেম্বৰ 27 তাৰিখে মই আল্ট্ৰাচাউণ্ড কৰিছিলোঁ। তেতিয়া ডাক্তৰে কৈছে 28 বা 28, 29, 30 এই 3টা ডেট দিছে। তাৰপৰা থকাৰ পাছত মই 27 তাৰিখেও থাকিলোঁ। তাৰপৰা 28 তাৰিখে থাকিলোঁ। তাৰপৰা 29 তাৰিখে মই
আল্ট্ৰাচাউণ্ড কৰিলোঁ। আল্ট্ৰাচাউণ্ড কৰি মানে অলপ পেটটো কিবা খোচাওতে লগাৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰিলোঁ। তাৰপৰা 29 তাৰিখে ৰাতি 29 ডিচেম্বৰত মই ৰাতি ঘৰলৈ আহিছোঁ। ঘৰলৈ আহি মই 8টা বজাত মই ইয়াত ঘৰত পাইছোঁহি। মানে 8টা বজাত ঘৰ পাই ভাত পানী খাই মেক্সিমাম 9:30মান বাজি গ'লগৈ। তাৰপৰা শুব গৈছোঁ। খুৰাও আছিলে তেতিয়া আমাৰ ইয়াতে। তাৰপৰা 10টা বজাৰ পৰা মোৰ মানে কঁকালটো ইমানেই বিষাইছে, ক'ব বাকী নাই। মইতো বুজি নাপাওঁ কি হৈছে বা কি মানে কেনেকুৱা ধৰণৰ কি হৈছে, এইবোৰতো একো ধৰিব পৰা নাই। তাৰপৰা থকাৰ পাছত মোৰ ৰাতি 10টাৰ পৰা একদম মানে 4টা 7তহে ছোৱালী জন্ম হৈছে। 10টা বজাৰ পৰা অলপ আৰু বেছি নহয়, মানে সহ্য কৰিব পাৰিছোঁ। আৰু মানে বেছিকৈ লেটু সেটু হৈ দিলেওতো নহ'ব। আৰু লেটু সেটু হৈ দিলেতো কি হ'ব, ডাক্তৰেতো গালি দিবই, ডাক্তৰেতো ক'বই আমি নোৱাৰিম বুলি। তাৰপৰা মই আৰু ভগৱানকে চিন্তা কৰিছোঁ। মই তেতিয়া ৰাতিপুৱা মই এনেকুৱা হোৱা দেখি মই উঠিও আহিলোঁ। উঠি আহি ঘৰ সাৰিলোঁ। ঘৰ সাৰাৰ পিছত মানে মই নোৱাৰিছোঁ আৰু। তাৰপৰা মোৰ মানুহজনক কৈছোঁ যে কি হৈছে জানো। তাৰপৰা মায়ে চোতাল সাৰি আছিলে। তাৰপৰা মাক মাতি আনিছে। তাৰপৰা মাক মাতি আনি পেলাই মায়ে কৈছে মেডিকেল লৈ যা। আৰু মেডিকেল লৈ গ'ল। ডাক্তৰে চালে। ডাক্তৰে মানে নাৰ্ছে চাইছে। নাৰ্ছে চাই পেলাই 2 ফিংগাৰ্ছ নে কি বুলি ক'লে, মই বুজি নাপাওঁ। তাৰপৰা চোৱাৰ পাছত যেনিবা কৈছে তুমি মেডিকেলতে ইয়াতে থাকা, আমি মানে একেবাৰে হেৰি হোৱালৈ আমি চাই দিম বুলি ক'লে। তেতিয়া মই ভাবিছোঁ হে ভগৱান, এইখন মই ইয়াত থাকিলেতো মই আৰু নাৰ্ভাছ হৈ যাম। কাৰণ মনটো এতিয়া অকণমান সাহস গোটাব পাৰিছোঁ। ইয়াত এইবোৰ দেখি থাকিলেতো মোৰ আৰু ভয় লাগিব। তাৰপৰা মানুহজনক কৈছোঁ মই ৰাতিপুৱা 9টামান বজাত মানে মেডিকেলত আছোঁ তেতিয়া। তাৰপৰা মই কৈছোঁ নাই, মই ঘৰলৈ যাওঁ, যেতিয়া বেছি হ'ব মই তেতিয়াই মেডিকেল আহিম। তাৰপৰা নাৰ্ছে কৈছে হা, মই বোলো অঁ। আৰু কাৰণ মই তেতিয়া ইয়াত থকা তাত থকাও একেই, মই সেইটো বুজি পাইছোঁ। কিন্তু মই ঘৰলৈ যাওঁ, ঘৰত অকণমান মনটো মানে সাহস গোটাব পাৰিম বা কিবা এটা। তাৰপৰা আহিলোঁ। সেইদিনাখনি আমাৰ মাহঁত আহিছে। মাহঁতক ৰাতিপুৱা খবৰ দিয়া হ'ল মানে অলপ কিবা এটা হৈছে বুলি। তাৰপৰা মাহঁত আহিলে। অহাৰ পাছত 11টামান বাজিছে। 11টামান বজাত মাহঁত আহিছে। অহাৰ পাছত মই ৰাতিপুৱা কিন্তু গোঁসাই ঘৰত সেৱা কৰি গৈছোঁ আৰু দেউতাকো ভৰিত ধৰি পেলাই সেৱা কৰি গৈছোঁ। কাৰণ মানে হয়তো আৰু এটা কথা কৈ দিছোঁ, মই কিছুমান বোৱাৰীৰ ক্ষেত্ৰত কৈছোঁ, আপোনালোকে ভুল নুবুজিব। কাৰণ প্ৰত্যেকৰ ক্ষেত্ৰত নহ'বও পাৰে তেনেকুৱা, মানে মনত কিছুমান ভাৱ নাথাকিবও পাৰে। সেইটো কাৰণে কৈছোঁ। মানে মোক মায়ে কৈছিলে যে তোৰ যিমানে যি নহওক, শহু শাহু হওক বা কিবা এটা হয়তো মনত বেয়াকৈও কিবা এটা থাকিব পাৰে, কিন্তু যিমানে বেয়াকৈ নকৰক লাগিলে, কাৰণ নিজৰ ন, কাৰণ তেওঁলোকে জন্ম দিয়াৰ কাৰণে মই মানে মানুহজনক পাইছোঁ আৰু মোৰ মাহঁতে জন্ম দিয়াৰ কাৰণে। কাৰণ দুয়োটা সমানে চাব লাগিব। মা শব্দ এটাই হয় আৰু দেউতাৰ শব্দ এটাই হয়। সেইটো কাৰণে কৈছোঁ। আৰু মাহঁতে কৈছে যে দেউতাই যিমানে বেয়াকৈ নকওক, কেতিয়াবা বেয়াকৈ ক'বও পাৰে তোক। সেইটো কাৰণে তাৰপৰা মায়ে কৈছে যে সেইটো সময়ত মানে শহু শাহু ভৰিত ধৰি সেৱা কৰিব লাগে বুলি। তাৰপৰা মই লখিমপুৰত থাকোঁতে মই ভাবিছোঁ মোৰ ডেটটো খেলি মেলি হৈ আছে, হয়তো কিবা এটা দুখ থাকিব পাৰে। তাৰপৰা মই আহি পেলাই দেউতাক ৰাতিপুৱা ভৰিত ধৰি পেলাই মই মেডিকেল গৈছোঁ। মেডিকেল গৈ আহি মই মেডিকেলতো ৰখিব কৈছিলে, তথাপিও নৰখিলোঁ আৰু। নৰখি পেলাই মই গুচি আহিলোঁ। আহি তাৰপৰা ঘৰতে আছোঁ। ঘৰত আহি মায়ে ভাত দিছে, ভাত খাব পৰা নাই। এইকণ সময়ত ভাত ক'ত খাব পাৰিনো। তাৰপৰা চাহ দিছে মানুহজনে, কিন্তু ঘিউৰ লগত লাল চাহ দিছে খাবৰ কাৰণে। আৰু লাল চাহ খাইছোঁ। লাল চাহ সেয়াই খাইছোঁ। মই একো ভাত নাই খোৱা। দিনত ভাত মানে খাবই নোৱাৰিলোঁ। তাৰপৰা মানে সেইকণ সময়ত খোৱা মানে ধৈৰ্যও নাথাকে। তাৰপৰা থকাৰ পাছত মোৰ মানে একদম 3:50 মানত মানে মই ঘৰৰ পৰা ওলাই গৈছোঁ। বেছি হৈছে আৰু। তাৰপৰা হ'লেও তথাপিও মানে দেউতা হওক বা মাহঁতে হওক মানে একো গম নাপালে মোৰ যে ইমান গা বেয়া হৈছে বুলি। বহুত মানে সেইখন মই নাজানো ক'ৰ পৰা ইমান সাহস আহিলে, ক'ৰ পৰা ইমান শক্তি আহিলে। তাৰপৰা 3:50ত মই ঘৰৰ পৰা ওলাই গৈছোঁ। লাহে লাহে গাড়ীখন গৈছে। 3:50ত গৈছোঁ মই। তাৰপৰা 4টা বজাত একদম মেডিকেলৰ মানে বাৰাণ্ডা পাইছোঁগৈ। মেডিকেল বাৰাণ্ডাখন পাইছোঁগৈ মেক্সিমাম 4টা বজাত। আৰু 4টা বজাত পাই মই নামিছোঁ। নমাৰ পাছতে মোৰ মানে পানীটো ভাঙিছে বুলি কৈছে পানীটো ভাঙিছে। তাৰপৰা 4:05ত মই বেডত উঠিছোঁ। তাত বেডত উঠি 4:07ত ছোৱালী মানে জন্ম হৈছে। বিহপুৰীয়া মেডিকেলতে 4:07ত জন্ম হৈছে। মোৰ
চিলনিও নাই পৰা বাৰু, হ'লেও কষ্ট নাই পোৱা। তাৰপৰা সেইবোৰ হ'ল। ছোৱালী জন্ম হোৱাৰ পাছত মানে ছোৱালী জন্ম হওঁতে ছোৱালী ৱেইট আছিলে 3.5 কেজি তেতিয়া, আৰু 5 মাহত বা 7-9 মাহত কিমান, আৰু জন্ম হওঁতে 3.5 কেজি। তাৰপৰা থাকিলে তাত মই মেডিকেলত 3 দিন থাকিলোঁ। 3 দিন মানে নৰ্মেল কৰিলে কি হয় একচুৱেলি, আপুনি ছোৱালী বা সন্তানটো জন্ম হোৱাৰ লগে লগে আপুনি হয়তো নিজে মানে ধৰি পেলাই নিজে কিবা অকণমান কষ্ট হয়, কষ্টটো হ'বই, কাৰণ এইকণ কষ্ট কৰিব নোৱাৰিলেনো কি হয় আৰু, কষ্টটো কৰিব পাৰে। আৰু আপোনালোকে মনত কেতিয়াও ভয় ভাৱ নাহিব বা কোনোবাই কিবা এটা ক'লেও সেইটো নুশুনিব, কাৰণ নিজৰ মনটো সুধিব যে কি কৰিম বা কি কয়, মনটোৱে নিজে কি কয় সেইটো কৰিব। চিজাইনৰ ক্ষেত্ৰত মই ক'ব নাযাওঁ, কাৰণ মোৰ চিজাইন নহয়, নৰ্মেল হয়। আৰু আপোনালোকক তেতিয়া আৰু ক'ব লৈছোঁ কি, যদি কোনোবা এনেকুৱা হৈ আছে তেতিয়া, আৰু তেতিয়া মই 3 দিন থকাৰ পাছত মই ঘৰত সোমাই গৈছোঁ, মোৰ হাজবেণ্ডৰ ঘৰত সোমাই পেলাই মই ঘৰলৈ গৈছোঁ। ঘৰ কাছজুলি হয়। তাৰপৰা মা আহিছিলে, মা থাকিলে, মা 3 দিন লগতে আছিলে, মা আৰু হাজবেণ্ড আছে মোৰ লগত। তাৰপৰা থকাৰ পাছত ঘৰত গ'লোঁ মই। ঘৰত গৈ 3 দিনৰ দিনাখনি জাল দিয়া বুলি কয়, জাল দিয়া মোৰ নহ'লে 4 নম্বৰ দিনাখনি দিছে। আৰু এটা কথা হৈছে কি, যেতিয়া মানে সন্তানটো জন্ম হয় তেতিয়া মাকৰ মানে গাখীৰটো কিবা শাল এটা থাকে বুলি, শালটো উলিয়াব লাগে। আৰু মোৰ এই শালটো উলিওৱা নহ'লে কাৰণে মানে ছোৱালীজনী ইমানেই কষ্ট পালে, 2-3 টা গাখীৰ খাবলৈ নাপালে, পানী মিহলাই খোৱা হ'ল 2 দিনেই। তাৰপৰা 3 নম্বৰ দিনাখনি যেনিবা নোলোৱা দেখি নাৰ্ছ এজনী সুধিলে, নাৰ্ছজনীয়ে মোক এটা মেডিকেলত নহয়, এইটো ফাৰ্মাচীত পায়, লেক্টজেন বুলি কয়, লেক্টনিকৰ টেমা হয়, সেইটো টেমা কিনি আনি দিলে। কিনি অনাৰ পাছত মই 4 নম্বৰ দিনাখনি ঘৰত গৈ সেইটো মিলাই পেলাই খাইছোঁ, আৰু সেইটো লগত গাখীৰ ওলাইছে। তাৰপৰা সেইটোৱে কাৰণে কষ্ট হ'ল আৰু ছোৱালীজনী, মই কিন্তু কষ্ট একো পোৱা নাই। তাৰপৰা ঘৰত গ'লোঁ, ঘৰত যোৱাৰ পাছত চিলনিটো পৰিবই ন, কাৰণ তাৰপৰা মায়ে চিলনি শুকাবৰ কাৰণে মায়ে একদম ভাজি সুদা ভাত খাব দিছে, শুকান ভাত, আৰু অলপ দিছে, কাৰণ মানে শৌচটোৰ কাৰণে অলপ লেট্ৰিনটোৰ কাৰণে অলপমান নিজেও ভয় লাগে, আৰু সেইটো কাৰণে মায়ে অলপ দিছিলে। আৰু এটা কথা কৈছোঁ, যদি আপুনি প্ৰথম হয়, এতিয়া মই প্ৰথমে হয় বাৰু, সেইটো কাৰণে কৈছোঁ, যদি আপুনি পৰাপক্ষত যদি পাৰে নিজৰ সন্তানটোক কোচত লৈ পেলাই আপুনি ভাতটো সানি পেলাই পূৰা একদম এনেকৈ লাডু কৰি ভাতটো আপুনি খাব, তেতিয়া ল'ৰা ছোৱালী পেট ভৰে বুলি মোৰ আইতাহঁতে কৈছিলে। আৰু মই 4 নম্বৰ দিনাখনি খাব পৰা নাছিলোঁ, কাৰণ মোৰ চিলনি পৰিছে অলপ, কিন্তু হ'লেও ইমান পৰা নাই, কিন্তু বহিব পৰা নাছিলোঁ, হ'লেও মই লৈ পেলাই খাইছিলোঁ ভাত তাইক। তাৰপৰা শুকলতি দিয়ে খাবলৈ, মানিমুনি, তাৰপৰা এনেকৈ শুকান ভাত দিছে খাবলৈ, আৰু জহানে এইটো কি চাউলৰ, সেইটো খালে বেছি ভাল বুলি কয়, সেইটো খাইছোঁ। তাৰপৰা পানীটো বেছি নাখাব, পানীটো খালে কি হয়, নুশুকাই বুলি কয়, তিতি থাকে চিলনিটো, দিগদাৰ হয়, সেইটো কাৰণে। তাৰপৰা মোৰ মায়ে যিমানখিনি মোৰ কেয়াৰ ল'লে, সেইটো কাৰণে মোৰ 9 দিনত কমপ্লিট মোৰ চিলনি শুকাই শেষ হৈ গৈছে, 9 দিনত। আৰু 9 দিনত চিলনি শুকাইছে। তাৰপৰা 11 দিনত এনেকৈ কৰিছোঁ। তাৰপৰা ফেব্ৰুৱাৰী 4 তাৰিখে মই ঘৰলৈ আহিছোঁ। আৰু আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, প্লিজ মোৰ চেনেলটো যদি কোনোবাই চাই আছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই নতুন ভিডিঅ' দিব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টো খালী কেৱল মহিলাৰ কাৰণে, যাতে কোনেও বেয়া কমেণ্ট নকৰে আৰু একো নকৰে, কাৰণ মোৰ লগত যিটো হৈছিলে বা মোৰ লগত একো হোৱা নাই, আৰু যদি কেনেবাকৈ আৰু শেষত কৈছোঁ, নৰ্মেল যদি কাৰোবাৰ ইচ্ছা আছে, তেতিয়াহ'লে কোনোবাই কয় যে কাম কৰিব লাগে বা কিবা কৰিব লাগে, সেইবোৰ একো নহয়, কাৰণ নৰ্মেল কৰিলে আপুনি ঠিকমতে পানীটো খাব লাগিব, আৰু মেইন পইণ্টটো হৈছে আপুনি যিমান পাৰে সিমান খোজকাঢ়িব। আপুনি কাম কৰিলে হয়তো নৰ্মেল হ'ব, সেইটো নহয়, আৰু কামটোতো কৰিবই লাগিব, কাৰণ গাটো গেধা হ'লে বহুত বেয়া, সেইটো চিজাৰিন হ'বই, কিন্তু আপুনি যিমান পাৰে সিমান খোজকাঢ়িব, আৰু ইটো সিটো কৰিব, কাম নকৰিলেও আপুনি মেক্সিমাম খোজকাঢ়িবই,
গতিকে খোজ কাঢ়িলে মানে হয়তো ভৰি নুফুলিব, কিছুমানৰ ভৰি ফুলে কিন্তু ভৰিটো নুফুলে। মোৰ একো নহ'লে বাৰু, মই খোজ কাঢ়িয়ে থাকোঁ, কাম বন কৰি মেলি থাকোঁ। তাৰপৰা পানী খাব, কুহুমীয়া পানী। আৰু যদি কোনোবা ঠাণ্ডা দিন ছিজন পাইছে, ঠাণ্ডা দিনত আপুনি একদম গাত ঠাণ্ডা নলগাব, কাৰণ ঠাণ্ডা লগালে মানে মাকে যদি ঠাণ্ডা লগায়, সন্তানটোৰ পিছত জন্ম হ'লে, কিছুমানৰ সন্তানৰ জন্ম হ'লে হয়তো জ্বৰ হয়, চৰ্দি হৈ পেলাই জন্ম হয়। সেইটো কাৰণে মাকে কেয়াৰ নকৰাৰ কাৰণে সেনেকুৱা হয়। সেইটো কাৰণে প্লিজ নিজে অকণমান কেয়াৰ ল'ব। আৰু গৰম দিনততো বাৰু একো নাই, তথাপিও ঠাণ্ডা ভাৱটো নলগাব, কাৰণ ল'ৰা ছোৱালীয়ে ঠাণ্ডাও সহ্য কৰিব নোৱাৰে। আৰু আপুনি যদি কেনেবাকৈ চাহ খাব মন যায়, তেতিয়াহ'লে একেবাৰে গৰম বস্তু একেবাৰে নাখাব। যদি মানে আপুনি হয়তো মুখত আপুনি গৰম নাপাবও পাৰে, গৰম নহ'বও পাৰে, ঠাণ্ডাই হ'ব পাৰে, কিন্তু হয়তো ভিতৰত বস্তুটো বহুত গৰম হয়। সেইটো কাৰণে আপুনি একেবাৰে মানে মুখত মানে ঠাণ্ডা পানী খোৱা নিচিনাকৈ বস্তু খাব, বেছি গৰম বস্তু একেবাৰেই নাখাব। কাৰণ তেনেকুৱা হয়, কাৰণ সন্তানটোৱে এইবোৰ সহ্য কৰিব নোৱাৰে। গৰম বস্তু নাখাব বেছি, আৰু জ্বলা নাখাব, জ্বলা খালে কিবা কাণখন ক'লা হয় বুলি কয়। মই সেইবোৰ একো খোৱা নাই। আৰু খাৰটোতো একেবাৰে নাখাবই। বেঙেনা চেঙেনাটো নাখাব, পাৰিলে বেঙেনাটো নাখাব। আৰু এটা কথা, যদি কেনেবাকৈ নৰ্মেল ডেলিভাৰী কৰিবলৈ হয়, তেতিয়াহ'লে আপুনি ঘিউ আৰু এইটো পাত এটা হেৰি কয়, মৰাপাট বুলি কয়, সেইটো মৰাপাট খাব। আৰু ভেন্দি বিজল যিটো বস্তু আছে, সেই বস্তুটো আপুনি যিমান পাৰে সিমান খাব। মই সেইটোৱে ব্যৱহাৰ কৰিছিলোঁ। আৰু মই ভেন্দি বেছিকৈ খাইছিলোঁ, আৰু পাতৰ মৰাপাটটো, মই মৰাপাট আৰু ভেন্দি আৰু কচুথোৰ, এই তিনিটা মই ৰেগুলাৰ খাইছিলোঁ ছোৱালী জন্ম হোৱালৈকে। আৰু আপোনালোকেও খাব, কাৰণ নিজৰ কাৰণে ভাল। আৰু যদি নৰ্মেল কৰিব বিচাৰিছে, সেইকাৰণেই কৈছোঁ। আৰু এতিয়া সিমানতে সামৰিলোঁ। যদি কোনোবা নতুনকৈ প্ৰেগনেণ্ট হৈছে বা মাক হ'ব ওলাইছে, তেওঁলোকে সেইকেইটা কথা জানিবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে নহয়, মোৰ যিখিনি মই মানিছিলোঁ, মই নৰ্মেল হৈছে, আৰু কিছুমান চিজাৰিন কৰাৰ ক্ষেত্ৰত ক'ব নাযাওঁ, নৰ্মেলৰ ক্ষেত্ৰতে ক'ব জানো। আজিলৈ ভিডিঅ'টো সিমানতে সামৰিছোঁ।